হৰিহে পানী পাই পুনিয়া কৰে তল বল বামে পাই মেলিলে শিপা হিৰক দিয়া আজি গান এটা গোৱা গান গাব জানে কোনটো গান বাৰু কি গাবা তোমাৰ ইচ্ছা তোমাৰ ইচ্ছা ঠিক আছে দিয়া দিয়া ওচৰলৈ আহা অকণমান ঠিক আছে গোৱা জেৰেঙা পথাৰত কান্দে জয়ে মতিও হাৰ পান স্বামী বুলি আশীৰ্বাদৰ কৰা দূৰণিৰে পৰা লৌ চৰণৰে ধূলি লৌ চৰণৰে ধূলি জেৰেঙা পথাৰত হৰিয়ে বেতেৰে কোবাইলা তপতেল ঢালিলা সোধে তাইক স্বামী ক'ত বুলি নকওঁ স্বামী কথা নহওঁ মই বিধৱা মৰি যাম হাতে জোৰ কৰি মৰি যাম হাতে জোৰ কৰি এইখিনিতে ৰখাওঁ নেকি ঠিক আছে অলপ বেলেগ এটা গাম নেকি ন বেলেগ এটা গাবা তো গান শিকা কিমান দিন হ'ল তোমাৰ গান শিকা মোৰ প্ৰায় 15 বছৰমান হৈছে কেনেকৈ শিকিলা প্ৰথমে মানে কি এনেকৈ মোৰ কোনো গুৰু হিচাপে কোনো নাই এনেকৈ লগৰ পাওঁ স্কুলত ফাংচন হয় তাতে গোৱা ল'ৰাবিলাকত দিওঁ তেনেকৈ প্ৰয়াস কৰি আছোঁ এনেকৈ দুই এখন তেনেকৈ লগৰ বন্ধুৱে মানে চিলেক্ট কৰি তেনেকৈ ফৰ্ম চামত লৈ গৈছে ঠিক আছে তেনেকুৱা তাৰমানে আৰু এনে যে গুৰু হিচাপে নাই আৰু যে ইমান আনুষ্ঠানিক শিক্ষা একো নাই আনুষ্ঠানিক শিক্ষা মই আজিলৈ একো নাই ঠিক আছে ঠিক তেনেকৈ প্ৰয়াস কৰি আছোঁ বন্ধুসকল এজন হীৰক বৰদলৈ মোৰ বন্ধু আৰু ধুনীয়া গান গায় আৰু দেখিছে আপোনালোকে শুনিলে কিন্তু আনুষ্ঠানিক শিক্ষা একো নাই এতিয়া সুধিম তুমি বৰ্তমান তোমাৰ যিহেতু জীৱিকা চলি আছে হয় নহয় বা পৰিয়াল সংসাৰ কেনেকৈ চলে এতিয়া মোৰ পৰিয়াল সংসাৰ মানে কি মই এতিয়া পেইণ্টিং কাম কৰোঁ পেইণ্টিঙৰ কাম কৰোঁ হয় ঘৰ দুৱাৰ মানে ৰং কৰোঁ হয় মোৰ জীৱিকা নিৰ্বাহ সেইটোৱে ধুনীয়া বাকী এইবিলাক মোৰ খালি এনজয় এইটো নিচা গান হ'ল নিচা এইটো মোৰ ব্যক্তিগত পাৰ্চনেল মোৰ এইটো হয় মানে জীৱিকা নিৰ্বাহ আৰু গানটো হ'ল নিচা আৰু যিটো হ'ল নিচা কেতিয়াও এৰিব নোৱাৰি হয় নহয় সংগীত একদম এৰিব নোৱাৰি ঠিক আছে আৰু এটা শুনিম আৰু এটা লোকগীতে এটা গাওঁ ঠিক আছে তোমাৰ মুখত ইমান দিন লোকগীতে শুনি আছিলোঁ লোকগীতে ভাল লাগে লোকগীতে গাওঁ যাদৱ কি দিবু মাধৱৰাই ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাক পাই হে যাদৱ কি দিবু মাধৱৰাই কি দিবু মাধৱৰাই ঐশ্বৰ্য বিভূতি কি দিবু সম্পত্তি আপুনি লক্ষ্মীৰ পতি ঐশ্বৰ্য বিভূতি কি দিবু সম্পত্তি আপুনি লক্ষ্মীৰ পতি কিবা তুতি নতি কৰিবু তোমাক কিবা তুতি নতি কৰিবু তোমাক যাৰ ভাই যাৰ সৰস্বতী হে যাদৱ কি দিবু মাধৱৰাই কি দিবু মাধৱৰাই কিবা পুষ্প দিয়া পুজিবু তোমাক গানটো পাহৰিছোঁ অকণমান ঠিক আছে হ'ব বাৰু গানটো মই পাহৰিছোঁ দেই একদম আজিকালি মানে নেগা এইবিলাক পাহৰি যায় ইমান বস্তু মনত সম্ভৱো নহয় একেলগে আৰু আমি জানো তুমি কেতিয়াবা থিয়েটাৰত কেইটামান হামিং দিয়া শুনিছোঁ বহুত ভাল লাগে আমাৰ দৰ্শকলৈ অকণমান হামিং এটা দিব ন
না রে রে নে না রে না 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 কিছুমান এনেকুৱা টাইপ ঠিক আছে এবাৰ আৰু এটা লোকগীত শুনি হেঁপাহ পলোৱা নাই আৰু এটা শুনিম লোকগীত কচোন বাৰু সেইটোকে কচোন বাৰু কোনটো কৈছা তুমি তোমাৰ ইচ্ছা যি কোৱা ও ৰাম নামে গংগা জল ল'বলৈকে মনৰ বৈ আছে হৃদয়ৰ মাজে গুৰুদেৱ বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে এ হৰিহে পানী পাই পুনিয়া কৰে তল বল বামে পাই মেলিলে শিপা পদূলি পদূলি কিহৰ জুমা জুমি দৰা নোহোৱা বিয়া মোৰ গুৰুদেৱ দৰা নোহোৱা বিয়া হো ৰাম নামে গংগা জল ল'বলৈকে মনৰ বৈ আছে হৃদয়ৰ মাজে গুৰুদেৱ বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে সম্পূৰ্ণ সম্পূৰ্ণ গোৱা নাই বাৰু ঠিক আছে আধালৈকে গাইছোঁ বাৰু অকণমান ভাল হৈছে বহুত ভাল লাগিলে তাৰপাছত সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি আছে বিশেষকৈ লোকসংগীতক লৈ যিহেতু লোকগীতত তোমাৰ অকণমান বেছি প্ৰাণ আছে নহয় লোকগীতত বেছি অলপ তোমাৰ আগ্ৰহ আছে আগ্ৰহটো মোক লোকগীতৰ আছে আৰু লোকগীতৰ পৰাই মই মানে প্ৰথম ষ্টাৰ্ট মোৰ লোকগীতৰ পৰাই মই আৰম্ভ কৰিছোঁ লোকগীতেই প্ৰথম ভাল লাগিছিল আৰু লোকগীতে গাব শিকিছোঁ ঠিক আছে আৰু ক'ৰবাত প্ৰগ্ৰেম কৰিছা নাই বাহিৰত এনেকৈ প্ৰগ্ৰাম কৰিছোঁ এনেকৈ কম্পিটিশ্যনো কৰিছিলোঁ এটা এনেকৈ পজিশ্যনো পাইছিলোঁ আচ্ছা বয়স মানে সেই লোকগীতে কৈছোঁ প্ৰথমৰ পৰা কিন্তু সেই লোকগীতটোহে অলপ বেছি মোৰ ভাল লাগে ঠিক আছে ভৱিষ্যত পৰিকল্পনা কি আছে লোকগীতক লৈ ভৱিষ্যত পৰিকল্পনা মানে কি আৰু সেইটোৱে আৰু সদায় এনেকৈ জীয়াই থাকিবলৈ বিচাৰোঁ সংগীতৰ মাজেৰে জীয়াই থাকিব বিচাৰোঁ আৰু সংগীতটো মনৰ আনন্দ ঠিক আছে ভাল লাগে সেইটো আমি সংগীত কৰি বা আমি ভাত খাব নাযাওঁ আমাৰ সংগীতটো নিচা হৈ গৈছে সংগীতটো তেনেকুৱা এৰিব নোৱাৰোঁ সেইটো কোনো কাৰণত এৰিব নোৱাৰোঁ কিন্তু এনেকুৱাও নহয় যে ভৱিষ্যতে সংগীত কৰিয়ে গান ভাত খাম বা সংগীত কৰি হেৰি কৰিম সেইটো নহয় কিন্তু জীয়াই থকা দিনকেইটা সংগীত কৰি যাম ধন্যবাদ বন্ধুসকল ভিডিঅ'টো কেনে লাগে আপোনালোকে এটা কমেণ্ট কৰক আৰু আমাৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে আমি আজি আহিছোঁ এখন নদীৰ পাৰত আৰু এনেকৈ বন্ধুৱে মই কেতিয়াবা আহোঁ নদীৰ পাৰত আৰু এনেকৈ আমি ভাল লাগে মানে যিখিনি আমি কোনো প্লানিং কৰি অহা নাই যে ইয়াতে আমি গান গাম বা কিবা কৰিম কিন্তু যিহেতু গৌৰৱটো মই লগত লৈ আহিছিলোঁ গতিকে ঘপককৈ বোলো হিৰক গান এটা গোৱা আৰু আজি ভিডিঅ' এটা হৈ যাওক আৰু বন্ধুসকল গম পাইছে মোৰ কোনো ৰেকৰ্ডিং ছেটআপ নাই মানে অডিঅ' ৰেকৰ্ডিং ছেটআপ নাই ভিডিঅ'তে যি অডিঅ'টো ৰেকৰ্ডিং হৈছে তাতে শুনিছে আপোনালোকে গতিকে আপোনালোকে তেখেতৰ কণ্ঠটো ইমাজিন কৰক জাষ্ট এইটো কণ্ঠই যদি কোনোবা এটা ৰেকৰ্ডিং ছেটআপত গালেহেঁতেন কেনেকুৱা লাগিলহেঁতেন আপোনালোকে এটা কমেণ্ট কৰক আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ গতিকে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল আকৌ এবাৰ কমেণ্ট সুধিছোঁ আপোনালোকক কমেণ্ট কৰক আৰু বন্ধুৰ কাৰণে এটা লাইক কৰক নহয় জানো ভিডিঅ'টো এটা লাইক কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ জয় অসম।